কেতিয়াও গ্ৰহণযোগ্য কথা হ'ব নোৱাৰে। ভূমিপুত্ৰ অসমীয়াৰ যদি অসমতে নিৰাপত্তা নাই তেতিয়াহ'লে নিৰাপত্তা থাকিব ক'ত? গতিকে আক্ৰমণকাৰী 3জনক ইতিমধ্যে জেলত দিয়া হৈছে, আৰু 2জন আছে। মই প্ৰশাসনক আহ্বান জনাইছোঁ সেই 2জনকো গ্ৰেপ্তাৰ কৰি জেলত দিব লাগে। আৰু 2টা কেছত মই ভাবোঁ যে পস্কো লগাই দিব লাগে, কাৰণ ছোৱালীজনী সৰু আৰু তেওঁ প্ৰাইভেট পাৰ্টতো এটাক কৰিছে। গতিকে পস্কো লগাই দিব লাগে, আৰু পস্কো লগাই লৈ তেওঁলোকক পূৰা টাইট। আৰু দেখা গৈছে যে জিমি দাস আৰু তেওঁৰ পৰিয়ালক কিনিবৰ কাৰণে কিছুমান দালালে চেষ্টা কৰি আছে। সেইটো কেতিয়াও হ'ব নালাগে। যিয়ে এই অত্যাচাৰ কৰিছে তেওঁক কঠোৰতম শাস্তি হ'ব লাগে। আৰু জিমি দাসৰ পৰিয়ালে যিমান অত্যাচাৰ ভোগ কৰিলে, শাৰীৰিক মানসিক যিমান ক্ষতি হ'ল, গতিকে তেওঁৰ শিক্ষা জীৱন আৰু তেওঁৰ খেলুৱৈ জীৱনৰ কাৰণে এটা ক্ষতিপূৰণ দিব লাগে। জিমি দাসক 20 লাখ টকাৰ এটা ক্ষতিপূৰণ দিব লাগে বুলি মই চৰকাৰৰ জনাইছোঁ। কিন্তু 30টা জাতীয় সংগঠনে যি প্ৰশ্ন উত্থাপন কৰিছে, প্ৰশ্ন 3টা উত্থাপন কৰিছে। 1 নম্বৰ কৈছে যে অসমৰ থলুৱা মানুহৰ মাটি বাহিৰৰ মানুহে কিনিব নোৱাৰে। থলুৱা মানুহৰ মাটি থলুৱা মানুহৰ মাটি, এইটো প্ৰশ্ন। এইটোৱে অসমীয়া জাতীয় জীৱন সমৃদ্ধ কৰিব, অসমীয়া জাতি বচাই ৰাখিব। গতিকে যিহেতু এইবাৰ বিজেপি চৰকাৰে এইবাৰ বিধানসভা অধিৱেশনত গোৱালপাৰা বৰপেটা জিলাত খিলঞ্জীয়াৰ মাটি বেলেগে কিনিব নোৱাৰিব বুলি আইন বিধেয়ক আনে। সেই বিধেয়কতে আমাৰ তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট আৰু গোলাঘাটৰ নামটো ভৰাই দিব লাগে। এই 3খন জিলাতো খিলঞ্জীয়াৰ মাটি খিলঞ্জীয়াৰ বাহিৰে বেলেগে কোনো কিনিব নোৱাৰে। এই বস্তুটো ভৰাই দিব লাগে। আৰু মই ভাবোঁ যে সেইকাৰণে আমাৰ জাতীয় সংগঠনকেইটাই যি 3টা মূল প্ৰশ্ন উত্থাপন কৰিছে, 3টাকে সমৰ্থন। 1 নম্বৰ মাতৃ প্ৰশ্নটো, 2 নম্বৰ 90% খিলঞ্জীয়াৰ নিযুক্তি। এইটো এটা অত্যন্ত সমৰ্থনযোগ্য কথা যে প্ৰত্যেকটো ব্যক্তিগত প্ৰতিষ্ঠানত 90% খিলঞ্জীয়াৰ নিযুক্তি দিব। এইটো মই সমৰ্থন কৰিছোঁ। 3 নম্বৰ কথাটো হ'ল যে আপোনাৰ কি কয়, আপোনাৰ সংগঠনবিলাকে কৈছে যে প্ৰত্যেকখন দোকানতে আন ভাষাৰ লগতে অসমীয়া ভাষাৰ নামটো লিখাটো বাধ্যতামূলক। এইটো বৰ ধুনীয়া কথা। এইটো উগ্ৰ জাতীয়তাবাদী কথা নহয়, এইটো সুস্থ জাতীয়তাবাদী কথা, এইটো সমৰ্থন কৰিব পৰা কথা। এই 3টা সুস্থ জাতীয়তাবাদী কথা তেওঁলোকে উত্থাপন কৰিছে, সুস্থ প্ৰগতিশীল জাতীয়তাবাদ। 1 নম্বৰটো কি যে মাটি বাহিৰৰ মানুহে কিনিব নোৱাৰিব লাগে, খিলঞ্জীয়াৰ মাটি। 2 নম্বৰটো ইয়াত যোনেই ব্যৱসায় নকৰক লাগিলে 90% চাকৰি নিয়োগ আমাৰ খিলঞ্জীয়াৰ পৰা হ'ব লাগে। আৰু 3 নম্বৰটো হ'ল যে আপোনাৰ দোকানখনত অসমীয়া নাম। আৰু লগতে কৈছে যে অনা অসমীয়া সংগঠনে শিৱসাগৰত সংগঠন কৰিব নোৱাৰিব অনা অসমীয়া লোকসকল। মই সেইকেইটা কথাত এতিয়ালৈকে বিবেচনা আমি এতিয়ালৈকে কৰা নাই। একো কথা বিপক্ষতো আমি কোৱা নাই। কিন্তু অত্যন্ত 3টা গুৰুত্বপূৰ্ণ জাতীয় প্ৰশ্ন তেখেতসকলে উত্থাপন কৰিছে। আৰু এইটো হ'ল সুস্থ জাতীয়তাবাদৰ মাটি সংস্থাপন, নিয়োগ আৰু অসমীয়া ভাষা। এই 3টা প্ৰশ্ন যদি সঁচাকৈ শিৱসাগৰৰ পৰা এই 3টা খুব ধুনীয়া প্ৰশ্ন উত্থাপন হৈ আহিছে, এই 3টা প্ৰশ্ন কৰিলে মই ভাবোঁ যে এই আন্দোলনখন জয়ী হ'ব। আৰু যিহেতু এইবাৰ অসম বিধানসভাত কি কয় গোৱালপাৰাত খিলঞ্জীয়াৰ মাটি বেলেগে কিনিব নোৱাৰিব বুলি আহিছেই, বৰপেটাত খিলঞ্জীয়াৰ মাটি বেলেগে কিনিব নোৱাৰিব বুলি আনিছে বিধেয়ক। গতিকে আমাৰ শিৱসাগৰৰ কথাটো আনিব লাগে, যোৰহাট আনিব লাগে, গোলাঘাট আনিব লাগে, ডিব্ৰুগড় আৰু তিনিচুকীয়া হৈ যাব। তেতিয়াহ'লে আমি আমাৰ খিলঞ্জীয়াৰ হাতত দুজনী সংখ্যন পৰা ৰাখি দিব পাৰিম। কালি সমগ্ৰ দিন ধৰি দেখা গ'ল শিৱসাগৰত এক উত্তপ্ত পৰিস্থিতি। ৰাইজ ওলাই আহিলে, প্ৰায় কেইবা হাজাৰ লোক কালি সমবেত হ'ল। তাৰপিছত দেখা গ'ল বিয়লিৰ ভাগলৈ দিছপুৰ আৰক্ষী থানাত এজন ব্যক্তিয়ে শৃংখল চলিহাৰ বিৰুদ্ধে গোচৰ দিলে। আজি পুৱাৰ ভাগত আকৌ ব্যক্তিজনে তেওঁ আলফাৰ ভাবুকি পোৱাৰ পিছত তেওঁ গোচৰটো উঠাই ল'লে। তাৰপিছত আকৌ দ্বিতীয়জন আৰু এজন শংকৰ সিং নামৰ ব্যক্তিয়ে গোচৰ দিছে। গোটেই বিষয়টো সন্দৰ্ভত আপুনি কি? প্ৰথম কথা, শৃংখল চলিহাই অকলে আন্দোলন কৰে। গতিকে শৃংখল চলিহাক অকলে কিয় কেছ দিছে এইটোতো কেতিয়াও হ'ব নোৱাৰে, এইটো কেতিয়াও মানিবলগীয়া কথাই নহয়। দ্বিতীয় কথা, এনেকুৱা এটা চেঞ্চিটিভ মুহূৰ্তত এনেকৈ
কোনোবা এজন আন্দোলনৰ লগত জড়িত কিছু পৰিমাণে হ'লেও জড়িত মানুহজনৰ ওপৰত যদি গোচৰ এটা দি দিয়ে সেইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। এইটোতো ক্লাছটো বঢ়াবই। গতিকে তেওঁ যে কেছটো উঠাই ল'লে, কি নামটো, তেওঁ যে কেছটো গৌৰৱ চুমানী বোলা মানুহজনে যে কেছটো উঠাই ল'লে, আদৰণীয় ঘটনা আৰু কেছ দিয়াটো বেয়া কথা হৈছিলে। এইটোৱে সংঘাত বৃদ্ধি কৰিব আৰু কেছটো উঠাই লোৱাৰ কাৰণে মই আদৰণি জনাইছোঁ, ধন্যবাদ জনাইছোঁ আৰু কেছটো দিয়াৰ কাৰণে মই নিন্দা কৰিছোঁ। দ্বিতীয় কথাটো কিন্তু তাতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ কথাটো যে এজন মানুহে কিবা এটা বিষয়ত কেছ দিলে, হয়নে? কেছটো দিয়াৰ পাছত